headmaster apa nang si kontai mas aci kontai mas. Ya. Suppose ko dam de da. Reply ba. Kapag school tumani dam la ko na ma. Inglongkiri High School knowledge dulu gini. Kalau high school pun kita dapat rumah, oke pun dapat rumah. Kalau Diopani High School dapat rumah. Cepat rumah. Itu dah 11 meeting ni. Eleven thirty no Inglongkiri situ kau dia, aku cuma tu sih. Kan mana dia? Assistant apa soal? Assistant apa ini charge होते हैं charge होते हैं अच्छा Inglongkiri High School tu kau pakai apa? Ni je kau pakai. Staff ke mana saya? हमारा staff Nodon. Student ke mana saya? Student Nearly 100. और staff आसे? Teaching staff की mana saya? Another program attendance staff attendance. Ratio plus साले तो 1:10 ना चाहिए। हम स्टार्ट हाकी की नहीं हो student resolve तो क्या हो सके नहीं का? सर जॉब सर हमने स्टूडेंट जॉब सर मैंने स्टूडेंट किमान नसीब है आपने रेगुलर तो जीवन है सर रेगुलर जीवन मतलब है ताकि अपना एकदम रिमोट एरिया पर आसे और यहाँ तो घर माने अपना मोबाइल ना इन्हें को ध्यान दिए अब सके जो আমি কোভিডৰ মানে ষ্টুডেন্ট আপডেট কিমান হৈছে জব কিমান আপডেট কৰিছে আপডেট 4 আগত ফেল কৰা দুজন আছিল আৰু ফ্ৰেছ দুজন কি ষ্টুডেন্ট কম হৈ আছে এই বছৰটো ছাৰ আমাৰ মানে ইংলিছ মিডিয়াম এটা ইংলিছ মিডিয়াম আছে এইটো বছৰৰ পৰা তাৰমানে ইংলিছ মিডিয়াম কিন্তু বছৰৰ পৰা ইংলিছ যিটো জব চাৰ্ভিচ মেট্ৰিক দিছে ফাৰ্ষ্ট বেচ আছে আৰু ওচৰতো আমাৰ ইংলিছ স্কুল নাই বেলেগ ইয়াৰ পৰা হাই স্কুল তো ইয়াত ওচৰতো নাই ওচৰত নাই একদম লাক্সলেটতে আছে এইটো আছামিজ মিডিয়াম এইটো আছামিজ মিডিয়াম ইংলিছ মিডিয়াম এইটোৱে আছে আৰু আমাৰ এইটো লাইনতো তিনিটাই নেকি বৰা ফাৰকে আমাৰ স্কুলটো ফাৰ্ষ্ট তিনিজন চাৰিজনো এইটো চাৰিজন ওলাব কাৰণে এইটোৱে ভাল আছিলে ৰিজন চাৰিজন কাৰণে ওলাই দিব কাৰণে তহঁত চেষ্টা কৰিব লাগে 100 জন ষ্টুডেন্ট কাৰণে হলে এইটো বেলেগ কথা 50 ষ্টুডেন্ট হলে বেলেগ কথা এটা চাৰিজন কাৰণে আপুনি এসিস্ট্যান্ট হেডমাস্টাৰ আপুনি ইনচাৰ্জ আছে চাৰিজন কাৰণে তো আপুনি এইটো 8-9 জন টিচাৰ্ছ আছে ইয়াতে ইফ ইউ কনসেন্ট্ৰেট একটা ষ্টুডেন্টতে 3 জন কনসেন্ট্ৰেট কৰিলেও আপুনি সাকসেস নিতে তাইটো পুরো কৰিছিল কিন্তু ইয়াতে এনেকুৱা নহয় কি কম এতিয়া পৰিয়ালৰ হয় এইটো গম পাওঁ বিলো পাৱাৰটি এইটো হ'ব পাৰে অলৰেডি এইটো ৰিজল্ট আনিবৰ কাৰণে আমি এইটো ভাল আছিলে আমি এবাৰ মৰে ষ্টাফ আমি কত পাইছে বাকি ষ্টাফ আছে ষ্টাফ ৰেগুলাৰ আহে নে নহয় আহে স্যার Kapan sih ini? Free textbook paisa nahi? Textbook paisa nahi to buy. Uniform দিছে পাইছে এই দুই জনে কোনবা কোন নাই নেকি দিছে ন কোনবা দুই জনে কোন নাই ইউনিফর্ম ইউনিফর্ম সাইজ মিলা itu beda কথা দিও পাইছে SMDC और प्रेसिडेंट কোন প্রেসিডেন্ট
আপোনালোকৰ প্ৰেচিডেণ্ট কোন আছে আপুনি কি লিখে এটা নিউলি এপইন্টেড কি নাম আছে না ভাবি এটা আপুনি নতুন এটা দায়িত্ব বহুত ডাঙৰ আছে এইটো স্কুলটো এতিয়া ৰেকৰ্ড বেয়া হৈ আছে আপুনি গম পায় অলৰেডি নিউজটো ফ্লাছ আউট হৈ আছে আমি বেয়া লাগিছে হয় নে নহয় এতিয়া আপুনি নতুন দায়িত্ব লৈ আছে আচ্ছা আপুনিতো হয় SMDC মিটিং হয় নে নহয় পেৰেণ্টছ টিচাৰ্ছ মিট হয় নে নহয় পেৰেণ্টছ টিচাৰ মিটটো আমি পাতিছিলোঁ কিমান এক বছৰৰ একবাৰ নাই এই অলপতে কিমানবাৰ মিটিং কেতিয়াবা হয় ছাৰ ইমান প্ৰব্লেম হয় কেতিয়াবা মাতিছে আৰু মাতিলে ছাৰ নাহে নাহিলেও এপ্ৰ'চ কৰিব লাগিব দাদা এতিয়া আগৰ দিন নিচিনা নহয় এতিয়া আপুনি এপ্ৰ'চ কৰিব লাগিব দেই দায়িত্ব ল'ব লাগিব মাষ্টৰবিলাক দায়িত্ব লাগিব ষ্টুডেণ্টৰ তাৰ ঘৰ কিলে অহা নাই কি কাৰণত প্ৰব্লেম হৈছে কিলে ক্লাছত অহা নাই ইউনিট টেষ্ট আপুনি থ'ব লাগিব ইউনিট টেষ্টৰ পাৰফৰ্মেঞ্চ বেয়া পেৰেণ্টছক মাতিব লাগিব এই কি হৈছে ছামাৰ ব্ৰেক সময় লৈছে চায়েন্স লৈছে ইয়াতে টিচাৰ্ছ বহুত আছে ষ্টুডেণ্ট কম এতিয়া এইবাৰ কিমান ক্লাছ 10 ছাৰ ৰিচাৰ্চ কৰি আছে কিন্তু এক্সামটো মানে নাই অহা আৰু আকৌ জব চব পেপাৰ একদম এডমিশ্যন দিলে এদিন আহে তাৰপিছত নাই তাকে ফোন কৰিবও নোৱাৰোঁ ছাৰ কোনো নধৰে সি নিজেও কয় ছাৰ মই ফোন কৰিবলৈ গছৰ ওপৰত উঠিব এনেকুৱা অৱস্থা নাই ছাৰে এইটো কাৰণে আপুনি গম পাইছে ভালে পাইছে টিভি চিভি ওলাই গৈছে আপোনালোকৰ জিৰ' ৰিজাল্ট হৈছে জিলাৰ কাৰণে বদনাম হৈছে ন এইবাৰ ষ্টুডেণ্টটো 20 জন 20 ষ্টুডেণ্ট ষ্টিল বাট ৰেচিঅ'ৰ লগত মিলা নাই আপোনালোকে প্ৰাইভেট টিউশ্যন কৰা নিচিনাকৈ কৰিব পাৰে এতিয়া টোটেলি কনচেনট্ৰেট কৰিব লাগিব এতিয়া আজি হেডমাষ্টাৰটো নাই গুৱাহাটী গুচি গ'ল আপুনি এজ এ ইনচাৰ্জ মই কৈ গৈছে যে কামিং ইয়াৰ কাৰণে ৰেকৰ্ড এতিয়া কি হৈ যায় আপোনালোকৰ কাৰণে চক'জ নটিচটো দিলে ইভেন কাৰ্বি আংলং অট'নমাছ কাউন্সিল অথৰিটিৰ পৰাও দিব লাগিব আমি কথা পাতিম এইবিলাক ডিছকাছ কৰিম ষ্টেটৰ পৰা অলৰেডি স্কুল কাৰণেতো ক্ল'জ কৰিবৰ কাৰণে হৈ গৈছে চক'জ নটিচ দিলে এতিয়া ৰিপ্লাই কাৰণে গৈ আছে কিছুমান স্কুল গ'ল হেডমাষ্টাৰ এতিয়া আপোনাৰ স্কুলৰ পাৰফৰ্মেঞ্চ ৰিপৰ্ট এইবিলাক কাৰণে মই কিলে আহিছে যাতে যে ইম্প্ৰুভমেণ্ট এৱেৰনেছ কাৰণে আমাৰ ডক্টৰ তুলিৰাম ৰহা অলৰেডি এৱেৰনেছ কেম্পেইন কিক অফ হৈ গ'ল এইটো মাজতে আমি যাতে যে স্কুল কোনটো চবচে বেয়া প'ৰ পাৰফৰ্মেঞ্চ এইটো স্কুল পঢ়িছে মেট্ৰিক ৰিজাল্ট দিয়াটো 0 পাৰফৰ্মেঞ্চ 0% এইটো 4জন স্কুল ষ্টুডেণ্ট কাৰণেও আমি ওলাব পৰা নাই একজনকো এইটো বহুত বেয়া লাগি আছে গম পাই নে নাপায় হয়নে নহয় চ' ডেটছ ৱাই নাও আমাৰ কাৰণে এইটো আগৰ ভুল কি হৈছে এইটো চাব নালাগে ফ্ৰম টুডে অনৱাৰ্ড আৰু নিউ ডে হেভ টু ষ্টাৰ্ট উইথ এ গুড পাৰফৰ্মেঞ্চ ওলাবৰ কাৰণে দায়িত্ব ল'ব লাগিব আমি চবেই মানে লৈছোঁ দায়িত্ব আৰু নিজৰ নিজৰ ছাবজেক্টত চবেই নিজে নিজে দায়িত্ব লৈছে আকৌ বাকী ষ্টাফসকল আহিছে আহকচোন ছাৰে কৈ আছে মই এতিয়া 8জন বুলি ক'লে হেডমাষ্টাৰ পাতিলে 8জন থাকিব লাগে ড্ৰিংকিং ৱাটাৰ কেনেকুৱা খোৱা পানী ইয়াতে আহি আজি জবছৰ নেকি খোৱা খান্দিছিলে চব মানে খান্দিলে তাৰপিছত অলপ পানী ওলাই এতিয়া খাবলৈ নাপায় টয়লেট গাৰ্লছ টয়লেট বয়জ টয়লেট আছে নে আছে মিড ডে মিলৰ ছাৰ আমাৰ এনে 100 ওচৰত আছে কিন্তু 15জনৰহে মানে মিড ডে মিল দিয়ে সেইকাৰণে আমাৰ ডেইলি পোৱা নহয় কি কাৰণে কিবা বনিবলৈ আছে লিখা লিখি কৰি আছে ষ্টক ৰেজিষ্টাৰ মেইনটেইন কৰে নকৰে মিড ডে মিল মিড ডে মিল আজি দিব আজি জইন আছে কি দিয়া নাই
যোৱাকালি দিছে আজি দিয়া নাই এইটো ডেইলি দিয়া বস্তু হয় এইটো ডেইলি দিয়া আছে এইটো তহঁতৰ মানে এতিয়া 15 জনহে আছে 15 জনহে এইটো কাৰণে সেই পইচা আৰু 15 জন কথা নহয় 250 কথা এই কথাটো অলপ ইনিচিয়েটিভ লওঁ কিবা লিখা লিখি কৰি যাব পুৰা 10 sang alam ito তথাপি লিখা লিখি কৰি যাব লিখা লিখি কৰি যাব আপুনি স্কুলটো পঢ়াব কাৰণে লিখি আছে ডাঙৰ কেছ হৈ যাব মিড ডে মিল দিলে 2021 ডাইটত চাগে এনৰলমেণ্ট সিমানে দেখাইছিল ক্লাছ 8 লৈকে কি ক্লাছ আছে আৰু আগত নেকি চাওঁ 6 পৰা কি ক্লাছ আছে 6 ৰ পৰা আছে 6 7 8 6 7 8 as per ডাইট এনৰলমেণ্ট হে পিছতে এনৰলমেণ্ট মতে আহিব চাগে ডাইটত যিটো এনৰলমেণ্ট দেখাব আপোনালোকে সেইটো মতে চালে আপোনালোকে যদি এনৰলমেণ্ট যেতিয়া ফ্ৰেছ ফুড যদি দিছে এইটো অহা বছৰ মাৰ্চৰ পিছতহে পাব সামনে দেখো ষ্টাফো বহুতে চলিয়ে কৰা নাই যে কোনে কৰা নাই আমিতো লাষ্ট টাইম আহিছো দেই উইথ আন্ডাৰ সেক্ৰেটাৰী মই নিজে আহিছিলো Hasta bomba. Staff room में बोलेगा. Morning. Morning, sir.